নমস্কাৰ জয় শ্যাম সকলোকে আজিৰ এই বিশেষ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ যিখিনি আলোচনা হ'বলৈ গৈ আছে সেই আলোচনাখিনি মই ভাবোঁ সকলোৰে বাবে খুব লাভদায়ক হ'ব আৰু যদি আমি এইখিনি কাম কৰি যাব পাৰোঁ সেইমতে যদি কৰোঁ আমি সদায় ছাকচেছৰ সন্মুখীন হৈ যাব পাৰোঁ। আমি সকলোৱে জানো আমাক সকলোকে কি লাগে ছাকচেছ হয়নে আৰু এই ছাকচেছ হ'বলৈ গৈ থাকোঁতে আমি প্ৰকৃততে ছাকচেছৰ পোকৰত দৌৰিছোঁ নে আমি ছাকচেছ হ'বলৈ গৈ আছোঁ এই কথাবিলাক আমি খুব ভালদৰে জনাৰ ওপৰত দৰকাৰ। আৰু যদি ভালকৈ এই কথাবিলাকৰ ওপৰত আমি গুৰুত্ব নিদিওঁ তেনেহ'লে কি হ'ব, আমি ছাকচেছত ক'ৰবাত নহয় ক'ৰবাত বাধা হৈ গৈ থাকিব নহয় জানো। গতিকে লৈ পেলাই মই ভাবোঁ খুব ধ্যান দি মনোযোগেৰে আপোনালোকে কথাবিলাক শুনিব আৰু যদি এই কথাবিলাক শুনো তেতিয়াহ'লে আমাৰ কি হ'ব, আমি যিটো বিজনেছ কৰি আছোঁ এই বিজনেছটো আমি সকলোৱে জানো বিজনেছটো কি নেটৱৰ্ক বিজনেছ। আৰু নেটৱৰ্ক বিজনেছ এটা কি ধৰণে ডেভেলপ হ'ব তাত আমাৰ সকলোখিনি জড়িত থাকিব। আমাৰ পাৰ্চনেলিটি, আমি কি ধৰণে কাম কৰোঁ, কি ধৰণে আমি কৰিব লাগিব, সেই কথাবিলাকৰ ওপৰত বহুতো আমি নজৰ দিব লাগিব নহয় জানো। আৰু এই থুলমূল ভাষাত যদি আমি ক'বলৈ যাওঁ, আমাৰ যিটো বিজনেছ আমি সকলোৱে জানো নেটৱৰ্ক বিজনেছবিলাক আমাৰ কিছুমান কোৱালিটিৰ ওপৰতহে ডেভেলপ হয়। আৰু সেই কোৱালিটিবিলাক আমি কি ধৰণে গোটাব পাৰিম, কি কৰিম, সেইবিলাক আমাৰ খুব প্ৰয়োজন আছে। আৰু সেই কোৱালিটিবিলাক গোটাব যাওঁতে কিছুমান কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। এক নম্বৰ কথা হ'ল, আমি যিকোনো এটা বিজনেছ কৰিবলৈ হ'লে বিজনেছটো এনেকুৱা ধৰণৰ আমি ভাবি ল'ব লাগিব যি ধৰণে আমাৰ ঘৰ, ধৰি লওক আমি এখন ঘৰ বনাইছোঁ, ঘৰখন বনোৱাৰ টাইপত আমি যেনেকৈ আগত প্ৰিপেৰেশ্যন কৰি লওঁ, ঘপককৈ আমি ঘৰখন বনাই নিদিওঁ হয়নে, আমি চব প্ৰিপেৰেশ্যন কৰি লওঁ, ঠিক তেনেকৈ ইয়াতো তেনেকুৱা ধৰণৰ কিছুমান প্ৰিপেৰেশ্যন কৰিব লাগিব। যেনে ধৰি লওক আমি যদি বিজনেছটো কৰিবলৈ যাওঁ, এক নম্বৰ আমাক খুব প্ৰয়োজনীয় বস্তু হৈছে আমাক খুব ধুনীয়াকৈ আমি এটা ভেটি গঢ়িব লাগিব, যিটো ফাউণ্ডেশ্যন বুলি কয়। আৰু যেতিয়া আমি খুব সুন্দৰকৈ এই ফাউণ্ডেশ্যনটো গঢ়ি ল'ব পাৰিম তেতিয়া কি হ'ব, আমাৰ বিজনেছটো ডেভেলপ হ'ব। আৰু যদি আমি ফাউণ্ডেশ্যন বনাওঁতে যদি ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি কৰি দিওঁ তেতিয়াহ'লে আমাৰ গোটেই ওপৰত যিমানখিনি আমি ছিষ্টেম বনাই থাকিম গোটেই ছিষ্টেমটো খেলি মেলি হৈ যাব। আৰু 2 নম্বৰ আমাক লাগিব ইয়াত লিডাৰশ্বিপৰ কোৱালিটি। লিডাৰশ্বিপ, যিহেতু আমি সকলোৱে জানো যে আমি আমাৰ যিটো বিজনেছ কৰি আছোঁ এই বিজনেছটো কাৰ বুলি ভাবিব লাগিব, সদায় আমাৰ নিজৰ। নিজৰ বিজনেছ বুলি ভাবিবলৈ হ'লে আমি নিজৰ বিজনেছত আমি নিজে অ'নাৰ হ'ব লাগিব, নিজে লিডাৰ হ'ব লাগিব সকলোখিনি হয়নে। আৰু আমি কি কৰিব লাগিব, আমাৰটো হৈ গ'ল নেটৱৰ্ক বিজনেছ। নেটৱৰ্ক বিজনেছ কৰিবলৈ হ'লে আমি নেটৱৰ্কৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু নেটৱৰ্কটো সদায় কোনো এজন ভাল নেতাইহে নেটৱৰ্কটো চম্ভালিব পাৰে। আৰু সেই নেটৱৰ্কটো চম্ভালাত যদি আমাৰ অলপো গণ্ডগোল হৈ যায় তেতিয়াহ'লে আমাৰ কি হ'ব, নেটৱৰ্কটো ভাগি যোৱা থাকিব পাৰে। আজি আপোনালোকৰ আগত ক'ম মই যে আমাৰ নেটৱৰ্ক বিজনেছটো কি ধৰণে ডেভেলপ হয়, কি ধৰণে ভাগি যাব পাৰে, দুইটাৰ ওপৰত আমি নজৰ দিব লাগিব। কেৱল আমি অকল গঠিতৰ ওপৰত আমি ধ্যান দি থাকিলে নহ'ব, আমি চকু দিব লাগিব আমাৰ নেটৱৰ্ক বিজনেছটো বা আমাৰ বিজনেছটো ভাগি যাব নেকি সেইটোৰ ওপৰতো আমি খুব জৰুৰীভাৱে চকু দিব লাগিব। অলপ দীঘলীয়া হ'ব আজি আপোনালোকক যিখিনি কথা ক'বলৈ গৈ আছোঁ, যিহেতু তাৰপিছত আমি কি কৰিব লাগিব, যদি আমি সেই লিডাৰশ্বিপ কোৱালিটিৰ ওপৰত গুৰুত্ব দিওঁ, মই কেইটামান মাথো 6টা পইণ্টৰ ওপৰত আপোনালোকক গুৰুত্ব দিবলৈ ক'ম। আৰু এটা হৈ গ'ল 3 নম্বৰ হৈ গ'ল বিল্ড কৰিব লাগিব আমি নেটৱৰ্কটো হয়নে, গঠন কৰিব লাগিব, নেটৱৰ্কটো বিল্ড কৰিব লাগিব। আৰু বিল্ড কৰোঁতে আমি প্ৰথমে গঠন কৰিব লাগিব ইয়াৰ লগতে এটা গ্ৰেট টিম মানে এটা আমাৰ ভাল টিম বনাব লাগিব, তেতিয়াহে আমাৰ বিজনেছটো ডে বাই ডে গ্ৰ'থ হৈ গৈ থাকিব। এইকেইটা হ'ল বিজনেছ গ্ৰ'থৰ মই মাথো 6টা পইণ্ট আপোনালোকক দেখুৱাইছোঁ বিজনেছ গ্ৰ'থৰ।
আৰু বহুতো পইণ্ট আছে, কিন্তু আমি যদি এইকেইটা পইণ্টৰ ওপৰতো যদি ধ্যান দিওঁ তেতিয়াহ'লে আমাৰ বিজনেছটো সদায় গ্ৰ'থ হৈ গৈ থাকিব। আৰু 4 নম্বৰটো হৈ গ'ল, ইয়াত এই নেটৱৰ্কটো বিল্ড কৰিবলৈ যাওঁতে লিডাৰশ্বিপ কোৱালিটিৰ লগতে আমি গ্ৰেট টিম বনাবলৈ হ'লে আমি কি কৰিব লাগিব? 4 নম্বৰটো কমিউনিকেশ্যন ৰাখিব লাগিব। কমিউনিকেশ্যনটো মেইন। কমিউনিকেশ্যন মানে হৈ গ'ল যোগাযোগ, হয়নে? আৰু আমি কি কৰিব লাগিব? এই যোগাযোগৰ পাৱাৰটো আমি বুজি পাব লাগিব যে কমিউনিকেশ্যন পাৱাৰ কি। এই পাৱাৰটোৰ ওপৰতহে আমাৰ বিজনেছটো ডেভেলপ হ'ব। আৰু লগতে হ'ল কি, আমি জানো আমাৰ বিজনেছবিলাক কিহৰ ওপৰত চলে? চেলছৰ ওপৰত। চেলছৰ ওপৰত আমি ধ্যান দিব লাগিব। দ্য পাৱাৰ অফ চেলছ। দ্য পাৱাৰ অফ চেলছ। আৰু হৈ গ'ল, এতিয়া আপোনালোকক 5টা পইণ্ট ক'লোঁ, আৰু শেষৰ পইণ্টটো হৈ গ'ল যিটো খুব জৰুৰী। এইকেইটা কাম কৰিলে আমি কি কৰিব পাৰিম? আমাৰ যিটো ফাউণ্ডেশ্যন কিহৰ পৰা হয়? টিমৰ পৰা। আৰু আমি জানিব লাগিব পাৱাৰ অফ টিম। টিমৰ পাৱাৰ কি এই বিজনেছটো? টিমৰ পাৱাৰৰ ওপৰতো আমি জানিব লাগিব। যিহেতু আমি সকলোৱে জানো, আমি এটা ভাল যদি ব্যৱসায় কৰিব বিচাৰোঁ, ভাল যদি আমি বিজনেছটো গ্ৰ'থ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাক এটা ভাল টিমৰ জৰুৰী হ'ব। আৰু টিমটো আমি কি ধৰণে বনাব লাগিব সেই কথাবিলাক আমি খুব জনা দৰকাৰ। আমি টিমত যদি ক'ৰবাত নহয় ক'ৰবাত অলপ খেলি মেলি কৰি দিওঁ, টিমটো যেতিয়া আমি বিল্ড কৰিম, যেতিয়া আমি টিমটো বনাম, সেই বিল্ড কৰাৰ সময়ত কি হ'ব? টিমটোত আমি খুব মনোযোগেৰে টিমটো ধুনীয়াকৈ বনাব লাগিব। যে যিটো ছিষ্টেম আছে আমাক ইয়াত, ছিষ্টেমে কি হৈছে আমি সকলোৱে জানো, ইয়াত ছিষ্টেমেই হ'ল পাৱাৰ। আৰু এই ছিষ্টেমৰ পৰা যদি আমি আঁতৰি যাওঁ তেতিয়াহ'লে আমাৰ ক'ৰবাত নহয় ক'ৰবাত বিজনেছটো ডেভেলপ হোৱাত বাধা হ'ব। আৰু সেই ছিষ্টেমটোৰ ওপৰতে আমি সকলোৱে জানো নেটৱৰ্ক বিজনেছত কি থাকে। এইকেইটা পইণ্ট আপোনালোকে খুব মনোযোগেৰে ধ্যান দিব। মই মচি পেলাই লিখিছোঁ, যিহেতু মোৰ বৰ্ডখন অলপ সৰু হয়। আৰু কি হয়, ইয়াত আমি এই বিজনেছটোত নিজৰ ফালৰ পৰা কোনো ধৰণৰ মাথা মাৰিবলগীয়া প্ৰয়োজন নহয়। আমাক 90% দিয়ে ছিষ্টেমে দিয়ে আমাক 90%, আৰু আমি 10%হে নিজে কৰিব লাগে। আৰু তেতিয়া আমাৰ হৈ যায় 100%। আৰু সেই 100% হ'লেই আমি বিজনেছটো গ্ৰ'থ কৰিব পাৰোঁ। 10% আমি নিজে কৰিব লাগে, 90% দিয়ে আমি ছিষ্টেমে। আৰু সেই ছিষ্টেমৰ কৰি যাব, ছিষ্টেমে যিখিনি আমি নিজে কৰিব লাগিব সেইখিনিৰ ওপৰত খুব ধুনীয়াকৈ ধ্যান দিব লাগে। আমি জানো টিম আছে 2 প্ৰকাৰৰ। টিম হৈ গ'ল 2 প্ৰকাৰৰ। বহুতে টিম বনায়। টিম 2 প্ৰকাৰৰ হ'ল। এটা টিম হৈ গ'ল ভিৰ। আমি ভিৰ সকলোৱে দেখিছোঁ। ক'ত দেখিছোঁ? থিয়েটাৰত দেখোঁ, নাটকত দেখোঁ, ক'ৰবাত যিকোনো তেনেকুৱা ধৰি লওক ক'ৰবাত মাৰপিট হ'ল, কাজিয়া হ'ল, সেইবিলাকত যিবোৰ গোট খাই মানুহ, সেইটোক কয় ভিৰ। আৰু এটা হৈ গ'ল, এটা টিম হৈ গ'ল, এই টিমটো হৈ গ'ল আমি যৌথভাৱে কৰা কাম। যেনে এনেকুৱা টিম বুলি ক'বলৈ গ'লে মহাত্মা গান্ধীয়ে যিটো বনাইছিলে সেইটো হৈ গ'ল টিম, যাৰ কাৰণে অসহযোগ আন্দোলন কৰিছিলে। আজাদ হিন্দ ফৌজ গঠন হৈছিলে, সেইবিলাক হ'ল টিম। আৰু ভিৰ বুলি ক'লে মানে আমি যদি উদাহৰণস্বৰূপে চাওঁ, বহুতো তেনেকুৱা ধৰণৰ ভিৰ আছে। কাম কৰিবলৈ টিম বনাওঁতে কি হৈ যায়, কিছুমানৰ ভিৰ হৈ যায়। যেনে আমি শুনি আছিলোঁ বহু দিনতে আন্না হাজাৰীৰ নাম, নহয় জানো? আন্না হাজাৰী এটা সময়ত বহুত ফেমাছ হৈছিলে। তেওঁ কিন্তু কি হ'ল, যিখিনি মানুহ গোটাইছিলে তেওঁলোকে কি কৰিলে, সেই এটা ভিৰহে কৰিলে, যাৰ কাৰণে আজি আন্না হাজাৰীৰ সেই কামটো সফল নহ'ল, যিটো কামৰ কাৰণে ওলাইছিলে। আমি সদায় কি কৰিব লাগিব? ভিৰ বনালে নহ'ব, আমি সদায় টিম বনাব লাগিব। টিমৰ ওপৰত ধ্যান দিব লাগিব।
ভিৰ সকলোৱে বনাই দিব পাৰে। আমি যেনে ধৰি লওক আমাৰ ছাৰসকলে কৈ থাকে যে আমি নমস্কাৰ, এতিয়া আপোনালোকক কৈ আছিলোঁ টীমৰ কথা। আমি আগবাঢ়িবৰ কাৰণে কি কৰিব লাগিব? টীমৰ প্ৰয়োজন। আমাক কিহৰ প্ৰয়োজন নাই? ভিৰৰ। আমাক ভিৰৰ প্ৰয়োজন নাই। আৰু টীম বনাবলৈ হ'লে আমি কি হ'ব লাগিব? গুণসম্পন্ন আমি এজন প্ৰত্যেকে লিডাৰ হ'ব লাগিব, গুণসম্পন্ন লিডাৰ। আৰু লিডাৰ হ'বলৈ হ'লে আমি কেনেকুৱা ধৰণৰ গুণ থাকিব লাগিব? আমি সদায় জানিব লাগিব যে আমি এটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব। আমি টীমক আগুৱাই নিব হ'লে কি কৰিব লাগিব? আমি নিজৰ কথা ভাবিবলৈ এৰিব লাগিব। টীমক প্ৰতিজন মানুহক কি ধৰণে আগুৱাই নিব পাৰোঁ, আমি এটা কথা মনত ৰাখিব লাগিব। টীমক যিমান সময় লাগে মই সিমান সময় টীমক দিম। কোনোবাই যদি বুজা নাই মই 10 বাৰ বুজাম, 100 বাৰ বুজাম, 1000 বাৰ বুজাম। এই মনোভাৱেৰে আমি টীমৰ লগত কাম কৰিব লাগিব। আৰু টীমৰ প্ৰত্যেকজনে সফল হওক, টীমৰ প্ৰত্যেকে ভাল ভাল এচিভমেণ্ট কৰক, টীমৰ সকলোৱে ভাল এটা ইনকম হওক। এই মনোভাৱে যদি সদায় আমি টীমক গাইড দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব? নিশ্চয় টীম আমাৰ গ্ৰ'থ হ'ব। আৰু টীম গ্ৰ'থ হ'লেহে আপোনাৰ বিজনেছ সদায় ডেভেলপ হ'ব। আৰু টীমত যদি ক'ৰবাত কিবা কিবি থাকে সেইখিনি আমি সদায় যিমান পাৰোঁ ক্লিয়াৰ কৰিবলৈ আমি চেষ্টা কৰিব লাগে। সেইটো আমি টীমৰ ওপৰত চেষ্টা কৰিব লাগে। আৰু আপোনালোকক ক'ব বিচাৰোঁ যে লিডাৰ হ'বলৈ হ'লে আমাৰ কিছুমান গুণৰ প্ৰয়োজন। 1 নম্বৰ হ'ল আমি টীম বনাব লাগিব। টীম মানে কি সেইটো কথাও আমি জনা খুব প্ৰয়োজন। টীম মানে হৈ গ'ল টুগেডাৰ। ই মানে হৈ গ'ল টুগেডাৰ। ই মানে হৈ গ'ল এভৰিৱান। এ মানে হৈ গ'ল এচিভমেণ্ট, এম মানে হৈ গ'ল মোৰ। এতিয়া আমি দেখিলোঁ টীম মানে কি? টীম টুগেডাৰ, এভৰিৱান, এচিভ, মোৰ। মানে সকলোকে একেলগে আমি সকলোৱে এভৰিৱান প্ৰত্যেকে কি কৰিব লাগিব? আমাৰ যিখিনি এচিভমেণ্ট থাকে সেইখিনি সকলোৱে এচিভ কৰিব লাগিব। ভাল টকা পইচা হ'ব লাগিব। সকলোৰে ভাল ভাল ইনকম, এচিভমেণ্ট চব আমাক লাগিব। তেতিয়াহে এটা আমাৰ টীম হ'ব। আৰু যদি টীম নাথাকে, টীমৰ ওপৰত যদি আমি গুৰুত্ব নিদিওঁ, আমি যদি সকলোবিলাক নিজে কৰিছোঁ বুলি ভাবোঁ, নিজৰ কাৰণে নিজেই কৰি আছোঁ, ময়ে চব বুলি সৰ্বেসৰ্বা যদি বুলি ভাবোঁ, তেতিয়াহ'লে কেনেকুৱা হ'ব? চলন্ত গাড়ী আপোনালোকে দেখিছে নহয়, চলন্ত গাড়ীৰ নিচিনা হ'ব। চলন্ত গাড়ীৰ মানে পাৰ্টছৰ নিচিনা হ'ব। টীম যদি নাথাকে আমি এজন ভাগত ভাগ হৈ পৰিম। আৰু যদি ভাগ হৈ পৰোঁ তেতিয়াহ'লে চলন্ত গাড়ীত আপোনালোকে দেখিছে নহয় পাৰ্টছবিলাক, যেনেকৈ চকা দেখিছে, ৱেপাৰ দেখিছে, হয়নে? হেণ্ডেল দেখিছে। এতিয়া আপোনালোকে চিন্তা কৰি চাওকচোন, হেণ্ডেলডালে অকলে জানো গাড়ীখন হ'ব? নহয়। কিবা এটা চকাটোৱে অকলে জানো গাড়ীখন হ'ব? নহয়। বডিটোৱে অকলে জানো গাড়ীখন হ'ব? নহয়। এক্সেলডালে অকলে জানো গাড়ীখন হ'ব? নহয়। গতিকেলৈ আমি সকলোবিলাক একেলগে গোট খাইহে আমাৰ একোখন গাড়ী হয়। ঠিক তেনেকৈ আমি আৰু সেই গাড়ী হ'লে আমি ধুনীয়াকৈ আৰামত চলাই নিব পাৰোঁ। ইভাগে কিন্তু আমাৰ হেণ্ডেলডাল লোহাৰ ওলায়ো মানে ভাঙিহে এনেকৈ দলিয়াই দিয়া নিচিনা, তেনেকুৱা নিচিনা কথা। হেণ্ডেল, ৱেপাৰ এডাল প্লাষ্টিক, একো কামত নাই। কিন্তু একেলগে আমি যেতিয়া লগ খাই পেলাই ধুনীয়াকৈ যদি সমভাগে যদি চববোৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কি হৈ যায়? সেই গাড়ীখনৰ দৰে আমাৰ টীমটো চলিবলৈ আৰম্ভ কৰে। মই আৰু বিশেষ আজিলৈ ইমানতে আপোনালোকক মোৰ বক্তব্যখিনি ৰাখিলোঁ। আৰু ভৱিষ্যতে আপোনালোকক ভালকৈ যিমানখিনি পাৰোঁ আপোনালোকক শিকাই যাবলৈ চেষ্টা কৰিম। নিজেও শিকি আছোঁ যিহেতু, ময়ো ইমান টেনা হোৱা নাই। আজিলৈকে যিমানখিনি পাৰিছোঁ, যিখিনি শিকিছোঁ, যিখিনি দেখিছোঁ, সেইখিনি আপোনালোকক দি গৈ আছোঁ। জয় শ্ৰী ৰাম। ধন্যবাদ সকলোকে। নমস্কাৰ।